हेलो फ्रेंड वेलकम टू माय चैनल आखर आपलोकर सकलोरे खबर पाती ভাল আজি जितु एपर विषय कबले ओलाइছো ए एपर पर आपलोके स्टेटास भिडिओबुर अपलोड কৰি टका इनकाम কৰিব পাৰে आपनलोके फेसबुक अथवा यूट्यूबर पर भिडिओ स्टेटास भिडिओबुर डाउनलोड करी ইয়াত যে আপলোড কৰে আৰু ৰেগুলাৰ তেনেহলে আপোনালোকে 42 দিন পাছত পাই যাব 500 টকা বলক আজিৰ ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে বলক ভিডিওটো আৰম্ভ কৰো आपलोकर मोबाइलखन ओपन करिब आरो एपखन डाउनलोड करिब एखन भिडिओ डेस्क्रिप्शनत गई आपलोके इंग्लिश लैंग्वेजखन सिलेक्ट करिब सिलेक्ट কৰাৰ পিছত आपलोकर সন্মুখত তিনিটা অপচন আহিব মোবাইল নম্বৰ ফেসবুক আৰু গুগল आपलोके মোবাইল নম্বৰ সাইন ইন কৰি লব ইয়াত आपलोकर মোবাইল নম্বৰটো টাইপ কৰি দিব যেতিয়া आपलोके মোবাইল নম্বৰটো টাইপ কৰিব এনেকৈ ইন্টাৰফেস আহি যাব ইয়াত आपलोकर 4 ডিজিটৰ এটা OTP আহিব OTP খন অটোমেটিকলি ইয়াত ভেৰিফাই হৈ যাব आपलोकर ভেৰিফাই হোৱাৰ পিছত आपलोके ইয়াত দেখাব प्रोफाइल ऑप्शन अहार पिছত आपलोकर प्रोफाइल एडिट कर लब ইয়াত দেখাব তিনিটা ऑप्शन इनवाइट रिवार्ड और वॉलेट आपलोके प्रथमते इनवाइट দেখা পাইছে इनवाइटत क्लिक कर দিব इनवाइटत क्लिक কৰাৰ পিছত आपलोके ए रेफारेल कोडটো ইউজ কৰিব লগে লগে পাই যাব 20 টকা आपलोके ए रेफारेल कोडটো ইয়াত टाइप कर দিব टाइप কৰাৰ পিছত आपलोके ऊपर দেখা পাইছে এপ্লাই বাটন এই এপ্লাই বাটনত ক্লিক কৰি দিব যেতিয়া आपलोके এপ্লাই বাটনত ক্লিক কৰি দিব आपलोকৰ টকাখিনি পাই যাব টকাখিনি ৰিসিভ কৰাৰ কাৰণে आपलोके যাব ৰিৱাৰ্ড এই ৰিৱাৰ্ড অপচনটোত ক্লিক কৰি দিব যেতিয়া आपलोके ৰিৱাৰ্ড অপচনটোত ক্লিক কৰি দিব आपलोके কিছুমান টাস্ক দেখাব যিবিলাক টাস্ক নেকি মই কমপ্লিট কৰিছো आपलोके টাস্কত ক্লিক কৰা দিৱাৰ লগে লগে ইয়াত आपलोके মুছিব দিব आपलोके মুছিব লগে লগে आपलोके 20 টকা পাই যাব আৰু आपलोके এই টকাখিনি চাবলৈ आपलोके ইয়াত দেখাব ওয়ালেট আর্নিং आपलोके ওয়ালেট আর্নিংত ক্লিক কৰাৰ পিছত মাই আর্নিংত ক্লিক কৰি দিব যেতিয়া आपलोके মাই আর্নিংত ক্লিক কৰিব ইয়াত দেখাব 39.15 পইচা মূল অলৰেডি আছে আৰু তলত দেখাব উইথড্ৰ মানি মিনিমাম 100 টকা आपलोके অলপ বেগত আহিব बैक आहार पिছত ইয়াত দেখাব 15 डे क्रिएशन स्टेक आपलोके ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত দেখাব आपलोके 7 दिन पिছত পাই যাব 10 টকা आपलोके 14 दिन पिছত পাই যাব 25 টকা এনেকৈ মানে 42 दिन पिছত পাই যাব 500 টকা এনেকৈ মানে কিছুমান অপচন আছে आपलोके ভিডিও আপলোড কৰাৰ কাৰণে आपलोके তলত দেখাব প্লাস আইকন आपलोके প্লাস আইকনটোত ক্লিক কৰি দিব যেতিয়া आपलोके প্লাস আইকনটোত ক্লিক কৰি দিব आपलोকৰ অলপ পারমিশন দিব লাগিব आपलोके ৰেকৰ্ড দেখাছে ৰেকৰ্ডত ক্লিক কৰি দিব ইয়াত आपलोके এলাউ অল পারমিশন आपलोকৰ যেটো ষ্টৰেজৰ পারমিশন আছে এটো দি দিব দিয়াৰ পিছত আকৌ এবাৰ প্লাস আইকনত ক্লিক কৰিব এতিয়া आपलोके আপলোডত ক্লিক কৰি দিব আপলোডত ক্লিক কৰাৰ পিছত आपलोके এটা ভিডিও সিলেক্ট কৰি লব যেতিয়া आपलोके এটা ভিডিও সিলেক্ট কৰি লব ইয়াত ভিডিওৰ টাইটেলখন দি দিব আৰু ভিডিওৰ ক্যাটাগৰীটো দি দিব ইয়াত বিভিন্ন ধৰণৰ ক্যাটাগৰী আছে आपलोके ক্যাটাগৰীখন সিলেক্ট কৰি आपलोके ওপৰত দেখাব এটা অপচন পাবলিশড অপচন आपलोके এই ওপৰৰ পাবলিশ অপচনটোত ক্লিক কৰি দিব आपलोके যেতিয়া পাবলিশ অপচনটোত ক্লিক কৰি দিব आपलोকৰ ভিডিওটো আপলোড হোৱা আৰম্ভ হৈ যাব গতিকে এনেকৈ आपलोके ভিডিওবোৰ ৰেগুলাৰ আপলোড কৰি आपलोके টকা ইনকাম কৰিব পাৰে আৰু এপখন ডাউনলোড কৰিব এইখন ভিডিও ডেসক্ৰিপচনত গৈ যদি आपलोके ডেসক্ৰিপচনত গৈ ডাউনলোড কৰিব নোৱাৰে তেনেহলে आपलोके প্লে ষ্টৰত গৈ সাৰ্চ কৰি দিব নজতো এপ आपलोके যদি প্লে ষ্টৰ গৈ সাৰ্চ কৰে তেনেহলে आपलोके 20 টকা লৈ গলে নাপাব আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব